Hello guys, welcome to back my YouTube channel. নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ YouTube channel লৈ। মই আজি গৈ আছো চপাখোৱা তো ঘৰত আৰম্ভ নকৰিলো ৰাস্তাতে আৰম্ভ কৰিছো। এতিয়া গাড়ী কানে ৰৈ আছো, গাড়ী এখনো অহা নাই। তো তাত পাই লগে তেন্তে ব্লগ ফাইনালি ইয়াত পালোহি। তো উঠনি মই অটোত আহিছিলোঁ, এতিয়া ইয়াত আহি তনয়ক লগ পালোঁ। তনয়ৰ লগত এতিয়া মেডিকেল গৈ আছোঁ। মামী মেডিকেলত আছে, যিহেতু মামীক চাই আহোঁগৈ কৈছোঁ, নহ'লে বেয়া কথা। তো মেডিকেলত পাই লগে আপোনালোকক দেখাম বাৰু। সদিয়া কলেজৰ ওচৰত পাইছোহি। আপেল চাপেল লৈ লৈছোঁ এই বাইদেউৰ পৰা। মামীৰ কাৰণে আপেল লৈ লৈছোঁ। মেডিকেলত পাইছোহি এতিয়া। তো মেডিকেলত পাই গ'লোহি। ইয়াত পাই গ'লোহি। মামীৰ ওচৰৰ পৰা আহোঁগৈ। আমি ওচৰৰ পৰা আহিলোগে, এতিয়া ওপৰত আমি গৈ আছোঁ। এতিয়া আমাৰ মামা এজনে বিৰিয়ানী বনাইছে বোলে, তনয় ফোন কৰি মাতি আছে, তালৈকে যাওঁ। তো তাত পাই লওঁগে। তো আমি ভিতৰ ৰাস্তাৰ ফালৰ পৰা আহিছোঁ। তাত পুলিচৰ চেকিং বহিছে কাৰণে হেলমেট অনা নাই, যিহেতু হেলমেট আনিলে ধৰিব, সেইটো কাৰণে আমি এইফালৰ পৰা আহিলোঁ। ভিতৰে সোমাই দিছোঁ। ক'ত পামগৈ আৰু তনয়হে জানে আৰু ৰাস্তা চিনি পায় নে নেপায়। তো এতিয়া ঘৰলৈ আহি আছোঁ। এয়া বেগ চেগ অকণমান ল'লোঁ। তো এতিয়া দোকান নেদেখালোঁ, দোকানৰ ঘৰতে দেখামগৈ। তো ঘৰলৈ লওঁ এতিয়া। Close till I get up. Time is barely on our side. I don't wanna waste. ফাইনেলি ঘৰত পালোহি। এতিয়া গা চা ধুলোঁ, কাপোৰ চাপোৰ সলাই মেলি ল'লোঁ। তো ভিডিঅ'টো আজিলৈ ইমানতে থৈছোঁ। যদি চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। আজিলৈ থৈছোঁ তেন্তে বাই।